প্ৰডাকশ্যন ৱৰ্কছ jorhatে অসমৰ নাট্য জগতলৈ আগবঢ়াইছে দুখন অনবদ্য গ্ৰন্থ। নাট্যকাৰ ডক্টৰ অৰূপ বৰঠাকুৰ, নাট্যকাৰ দেৱজিৎ শৰ্মা, নাট্যকাৰ পৰিচালক মানৱেন্দ্ৰ শৰ্মাৰ ৰচনাৰে সমৃদ্ধ চাৰিখন পূৰ্ণাংগ নাটৰ সংকলন সুৰুজৰ নাট্য সম্ভাৰ। সুৰুজে প্ৰকাশ কৰা আনখনি গ্ৰন্থ অসমীয়া ভাষাত অভিনয়ৰ সকলো দিশ সংযোজিত প্ৰথমখনি নাটকৰ ব্যৱহাৰিক জ্ঞানৰ গ্ৰন্থ প্ৰায়োগিক নাট্যকলা। আপোনাৰ কপিটো আজিয়েই সংগ্ৰহ কৰক। Mana
বিয়াকে আহিলে যদি দেউতা মৰি থাকিব তেতিয়া মালাৰ অৱস্থা এনেই বেয়া হ'ব সেইকাৰণে দেউতাই যিমানবোৰ পইচা পাব সেইবোৰ কিবা বেংকত মালা বানাবত থৈ মই নিজ কাৰণে যত মানে দুখ তোমাৰ মই কি কৰিম মই কিমান পইচা তোমাৰ যে মাটি বাৰীটো ভাগ নোপালে দেউতাক সম্পত্তি নাথাকিলা তুমিহে হেৰা তোমাৰ মুখ কে কহে দেউতাই কেতিয়াবা বজাৰত পঠিয়ালে তুমি দেখোন দেখি বাপে পঠিয়ালে কাৰণে টিককে দৌৰ মাৰিলা মই দুইপে পঠিয়ালে তুমি যাব নোৱাৰা এতিয়া কামখিনি বছৰ দৰে পাব নহ'ব হ'ব এতিয়া ইয়াত এনেকে থকা খুন্দা মাৰি থাকি লাভ নাই দেউতা আহিব আছে আৰু ইয়াতে কৈছা এতিয়া গৈ আৰু কি কৰিব মালাবাই চাগে ইতিমধ্যে দেউতাক আনি দেখি এইকেইদিন মালাবাই যিহে আলপৈচান কৰিছে দেউতা মই জানো নহয় তোমাৰ পৰা কোনো এটা কাম ঠিক কৰে নহয় কি হ'ল লোকক চাবলৈ নোপোৱা নেকি নেযাওঁ তাই আজি আহিছেনে কাইলৈ কথা হ'ব সেই কেনেকৈ কৰি যাব লাগে দেউতাই কৈছে ঘৰত থাকা হেৰা শুনাচোন তোমাৰ কি ক'ত যা দাদা ক'ত যা শুনাচোন সেই চালা ময়ে কৈ দিম আকৌ মোকে নাপাতা কৰি গুচি গ'ল কাছা Get
এখন সুখৰ সংসাৰো কৰিলা পোৱালীৰ মুখো দেখিলা সেয়া পাবলৈ আৰু কি বাকী থাকে তোমাৰ অলপ আগৰ সেই নাটকখন দেখি তুমি জানো এখন উৎসকা কৰিবলৈ নাটকৰ সেই ভক্তখনিখন তাকে কৈয়ে মাষ্টৰ ময়ো ভাবিছো বুজিছা এই কৰ্মচাৰী আজি কি হ'লে কিন্তু দাদাটোক কেতিয়াও কোনো এটা কামৰ বাবে বাচিও কেনে পঠাব নোৱাৰা মানুহৰ ইমান সহজে স্বভাৱ পৰিৱৰ্তন হয় নে মাষ্টৰে স্বভাৱৰ পৰিৱৰ্তন নহয় তাহাঁতৰ পৰিৱৰ্তন হৈছে লাভৰ নাই মাষ্টৰ মই ৰিটায়াৰমেণ্টৰ বেনিফিট হিচাপে পোৱা 5 লাখ টকা হস্তগত কৰিবলৈকে তাহাঁতৰ স্বভাৱৰ এই পৰিৱৰ্তন হৈছে কিন্তু সিহঁত এটাই ভাবি নাচালে ৰিটায়াৰমেণ্ট হোৱা এজন মানুহৰ কাৰণে এই দিনটো কিমান কিমান বেদনাদায়ী কিমান এই ৰিটায়াৰমেণ্টৰ আজি অৰ্থই হৈছে মোৰ বিহমৰ ৰিটায়াৰমেণ্টৰ ৱাৰ্ণন বিহু মাষ্টৰ কি কৈছে এনেকৈ